Hello everyone. আজি মই দেখাব গৈছো কেইপটমান বস্তু কিন্তু সেই কেইপট বস্তু বাৰু মই কিনিলেও পাও কিন্তু এই কিনিলেও পোৱাৰ যেটো সুখ সেইটো কিন্তু দৰ পৰা দিছে তাৰ পৰা পালে হয়তো আপোনালোক সকলোৱে বেছি ভাল লাগে বিশেষকৈ বিয়া হোৱা ছোৱালীখিনিৰ কাৰণে ইফালে হৈছে সৰু মাছ আৰু ইফালে ফ্ৰাই মাছ একদম পুৰা কাটি বাছি ফ্ৰাই কৰি মৰমত দি পঠিয়াইছে আৰু লগতে ইফালে কেপটমান শাক পাচলি আৰু এই সকলোখিনি আহিছে মোৰ মাৰ ঘৰৰ পৰা আৰু মাৰ ঘৰৰ বস্তু মানে এজনী বিয়া হোৱা ছোৱালীৰ কাৰণে কিমান হেপাহৰ হেতু হয়তো মই নকলেও হ'ব আৰু এই হেপাহ আৰু মৰমৰ মাজত কিমান যে আনন্দ সোমাই আছে হেতু হয়তো সকলোৱে অনুভৱ কৰিব পাৰে আৰু মই আজি ইয়াৰে বনাও বুলি ভাবিছো সৰিয়হৰ শাক আৰু মাছৰ তৰকাৰী আৰু মইনো কেনেকৈ ৰান্ধো তাৰ ভিডিও আহি আছে নেক্সট এটা ভিডিওত বাই বাই